নমস্কাৰ, মই পাৰুল শইকীয়াই পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আজিৰ ভিডিঅ'টোৰ বিষয়বস্তু হৈছে সম্পূৰ্ণ কেছ বহীৰ ওপৰতে। যিহেতু মই আগতে আপোনালোকক কেছ বহী দিয়া হৈছিলে, সেইখন হৈছিলে গোটৰ কেছ বহী। গোটৰ কেছ বহীখন লিখিবলৈ যাওঁতেনে অলপ সহজ হয়, যিহেতু টকা পইচা লেনদেনবিলাক কম হয়। গোটত দুগৰাকী বা তিনিগৰাকীয়ে টকা পইচা লেনদেন কৰে 10,000, 15,000 বা 20,000 টকা। কিন্তু গ্ৰাম্য সংগঠনৰ লেনদেনবিলাক অলপ সৰহ হয়। সেয়েহে আমি যিহেতু গ্ৰাম্য সংগঠনৰ যিখিনি ঋণ প্ৰদান কৰা হয়, সেই ঋণখিনি আমি চেক যোগে দিয়া হয়। আৰু গ্ৰাম্য গোটৰ ঋণসমূহ আমি নিজে বেংকৰ পৰা গৈ ওলাই আনি আমি এগৰাকী সদস্যক প্ৰদান কৰা হয়। সেয়েহে গোট আৰু গ্ৰাম্য সংগঠনৰ কেছ বহীখনৰ ওপৰত অকণমান তাৰতম্য হয়। সেয়েহে মই আজি আপোনালোকক মইনো গ্ৰাম্য সংগঠনৰ কেছ বহীখন কেনেধৰণে বনাইছোঁ তাৰ ওপৰতে আজি ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আৰু কিবা সুধিব লগা থাকিলে আপোনালোকে মোক কমেণ্ট কৰি জনাব। গ্ৰাম্য সংগঠনৰ কেছ বহীখন বনাবলৈ যাওঁতেনে প্ৰথমে প্ৰাৰম্ভিক জমা আপোনালোকে হয়তো আগতে আপোনালোকক জনাইছোঁ। আপোনালোকে জানেই প্ৰাৰম্ভিক জমা মানে যোৱা মাহত খৰচ কৰি যিটো টকা হাতত ৰৈ যায় সেইটোৱে আমি প্ৰাৰম্ভিক জমা বুলি কওঁ। প্ৰাৰম্ভিক জমা বেংকত জমা আৰু সৰ্বমুঠ জমা। যিহেতু আমাৰ যোৱা মাহত 3 লাখ টকা কমিউনিটি ইনভেষ্টমেণ্ট ফাণ্ড আপোনালোকে গম পাইছে, সামূহিক বিনিয়োগ পুঁজি যিহেতু গ্ৰাম্য সংগঠনলৈ সোমাই, মণ্ডল সংগঠনৰ পৰাই সোমাই পইচাটো, সেই টকাখিনি আমি কি কৰিব লাগে, গোটসমূহলৈ চেক যোগে প্ৰদান কৰিব লাগে। সেই গোটৰ যিখিনি গোটসমূহলৈ প্ৰদান কৰিব লাগে, মইনো কেনেকৈ কেছ বহীখন বনাইছোঁ সেই মাহত, সেয়েহে দেখুৱাবৰ কাৰণেই আজি ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাবলৈ নাপাহৰিব। যেনেকৈ গ্ৰাম্য সংগঠনৰ প্ৰথম আমি যেনেকৈ বনাইছোঁ, যেনেকৈ গোটৰ সদস্য কেইগৰাকী নাম লিখোঁ, কিন্তু এতিয়া কেইটা SAG কেইটা গোটক আপোনালোকে গোটৰ পৰা আপোনালোকে সঞ্চয় গ্ৰহণ কৰা হৈছে সেইটো লিখিব, এমাউণ্টৰ ঘৰ লিখিব আৰু টোটেল এমাউণ্টৰ ঘৰ লিখিব। বেংকৰ পৰা উঠোৱা হয়, যিহেতু যদি বেংকৰ পৰা উঠোৱা হয় আপোনালোকে যেনেকৈ হাতলৈ আহিছিলে আগতে যেনেকৈ দিয়া হৈছিলে এমাউণ্টৰ ঘৰত আৰু টোটেল এমাউণ্টৰ ঘৰ লিখিব। বেংকত জমা আপোনালোকে যেনেকৈ আগতে দিছিলোঁ বেংকৰ ঘৰত আৰু টোটেল এমাউণ্টৰ ঘৰত। যেতিয়া আমাৰ ট্ৰেইনিঙৰ টকা সোমায়, ট্ৰেইনিঙৰ বিভিন্ন ধৰণৰ ট্ৰেইনিং যেনেকৈ MCP ট্ৰেইনিং, মেনেজমেণ্ট ট্ৰেইনিং, বিভিন্ন ধৰণৰ টকাৰ বাবদ আমাৰ এটা ফাণ্ডৰ টকা আমাৰ গ্ৰাম্য সংগঠনৰ একাউণ্টত সোমায়। সেয়েহে মই বেংকৰ ঘৰ লিখিছোঁ আৰু টোটেল এমাউণ্টৰ ঘৰ লিখিছোঁ। এতিয়া মুঠ জমা আপোনালোকে গম পালে। এই প্ৰথম এমাউণ্টৰ ঘৰটো যোগ কৰি যিটো পালোঁ ইয়ালৈ বহালোঁ, আৰু বেংকৰ ঘৰত যিমানখিনি টকা পালোঁ আমি বেংকৰ ঘৰত বহালোঁ আৰু টোটেল এমাউণ্টৰ ঘৰত এই দুইটা যোগ কৰি পেলাই টোটেল এমাউণ্টৰ ঘৰত বহালোঁ। আপোনালোকে যেতিয়া কেছ বহীখন বনাবলৈ লয় তেতিয়া গ্ৰাম্য সংগঠনৰ প্ৰতিবেদনখন আপোনালোকে মুখাগত ৰাখি ল'ব। যেনেধৰণে মই ৰাখিছোঁ এই দফাটোত জমা আৰু খৰচ, জমা টকাৰ পৰিমাণ কিমান, যে কিমান টকা কেইটা গ্ৰাম্য সংগঠনলৈ দিয়া হৈছে আৰু কিমান টকা জমা হৈছে, কিমান টকা খৰচ হৈছে আৰু কিমানটা গোটলৈ আপোনালোকে এই মাহত চেক যোগে প্ৰদান কৰিলে, সকলো তথ্য আপোনালোকে লিখি ৰাখিব। তেতিয়াহে সঠিক আৰু শুদ্ধকৈ কেছ বহীখন বনাব পাৰিব। এতিয়া আপোনালোকে চাওক, খৰচৰ ঘৰত মই লিখিলোঁ, এয়া জমাৰ ঘৰত লিখিলোঁ আৰু এয়া খৰচৰ ঘৰত লিখিছোঁ। বেংকৰ পৰা উঠোৱা হয় বেংকৰ ঘৰত লিখিছোঁ আৰু টোটেল এমাউণ্টৰ ঘৰ লিখিছোঁ। আমি খৰচ কৰিলোঁ, এই খৰচৰ টকা, এই টকাখিনি ক'ত খৰচ কৰিলোঁ আমি ইয়াত সবিশেষ লিখি ৰাখিলোঁ। আমি এতিয়া 6টা গোটলৈ প্ৰথমতেই আমি চেক যোগে ঋণ প্ৰদান কৰিম। চেক যোগে যিহেতু ঋণ প্ৰদান কৰা হৈছে বেংকৰ ঘৰৰ পৰাই যাব, সেয়েহে আমি চেকখন যেতিয়া আমি দিওঁ তেতিয়া চেকৰ নাম্বাৰটো লিখি ৰাখোঁ। তেখেতসকলৰ প্ৰেচিডেণ্ট ছেক্ৰেটেৰীৰ হাততে যিহেতু চেকখন প্ৰদান কৰা হয়, আৰু চেক নাম্বাৰটো লিখি ৰাখি তেখেতসকলক আমি গোটৰ নামত চেকটো কাটি দিয়া হয়। আৰু চেক যোগেদি যেতিয়া বেংকৰ পৰা চেকৰ পৰা পইচাটো যায় তেতিয়া আমি এনেধৰণে লিখোঁ। কেনেকৈ লিখিছোঁ চাওক, আমি 6টা গোটক 50,000কৈ টকা চেক যোগে ঋণ প্ৰদান কৰা হৈছে।
তাৰ পিছতে আমি বেংকত জমা সেই মাহত কিমান কৰিলোঁ সেয়াও লিখিলোঁ, যাতায়াতী খৰচৰ বাবদ কিমান টকা খৰচ হ'ল সেয়াও লিখিলোঁ আৰু সেই সকলোখিনি তথ্য কিহত আমি খৰচ হৈছে আমি প্ৰতিবেদনতে লিখি ৰাখিব লাগিব আৰু সেই প্ৰতিবেদনৰ প্ৰতিবেদনৰ লিখাৰ সকলোখিনি তথ্য আমি কেছবুকত ভৰাব লাগিব। তেতিয়াহে আমাৰ জমা টকাৰ পৰা খৰচৰ টকাখিনি ওলাব আৰু অন্তিম জমাটো ওলাব আৰু বেংকৰ জমাটো ওলাব। যদি আপোনালোকে সেই পাছবুকখন মোকলাই ল'ব যেতিয়া আপোনালোকে কেছবুক বনাব, কেছবুকত পাছবুকখনত যেনেধৰণে থাকে সেই মাহৰ টকাটো বেংকত থাকে তেনেধৰণে কেছবুকখন যদি শুদ্ধ আৰু সঠিক হয় তেনেধৰণেই কেছবুকতো ওলাব, বেংকৰ লগত একেলগে মিলি যাব। সেয়েহে সঠিক আৰু শুদ্ধকৈ হ'বলৈ হ'লে আপোনালোকে প্ৰতিবেদনতে সকলোখিনি জমা খৰচৰ সকলোখিনি তথ্য লিখি ৰাখিব লাগিব। তেতিয়া আপোনালোকৰ কেছবুকখন বনাবলৈ সুবিধা হ'ব। এতিয়া আপোনালোকে চাওক সৰ্বমুঠ খৰচ আপোনালোকে লিখিলে, যিমান টকা খৰচ হ'ল আপোনালোকে খৰচৰ ঘৰ লিখিলে আৰু এই টকাটো আপোনালোকে লিখিলে কিমান টকা আপোনালোকৰ বেংকৰ পৰা ট্ৰেন্সফাৰ হৈ গৈছে, উলিয়াই হওক বা বেংকৰ পৰা ট্ৰেন্সফাৰ হৈ যোৱাই হওক, বেংকৰ পৰা কিমান টকা ওলাই গৈছে ইয়াত আপোনালোকে লিখিলে 3,04,000 টকা আমাৰ বেংকৰ পৰা একাউণ্টৰ পৰা গৈছে। খৰচৰ ঘৰ আৰু বেংকৰ ঘৰ আৰু টোটেল এমাউণ্টৰ ঘৰত লিখি ৰাখিলে। তাৰপিছতে এই জমা ঘৰৰ যি শাৰীটো আপোনালোকে শুদ্ধ আৰু সঠিককৈ এই লাইনটো তলত লিখি ৰাখিলে। তাৰ পৰা জমা ঘৰৰ পৰা খৰচটো মাইনাছ কৰি আপোনালোকে বিয়োগ কৰি পেলাই যিমানটো টকা পায় সেই টকাটো মাজৰ ঘৰত বহাব। নহ'লে নিলিখিলেও, যদি আপোনালোকৰ হাতত টকা নাথাকে তেতিয়াহ'লে মই 0,0 দিছোঁ, 0,0 নিদিলেও কোনো কথা নাথাকে। এতিয়া আপোনালোকে আৰু এটা কথা মন কৰিব লাগিব, বেংকৰ ঘৰত যিটো এমাউণ্টৰ টকা আছিলে সেই টকাটোৰ পৰা যিহেতু আপোনালোকে চেক প্ৰদান কৰিছে বা উঠাইছে বেংকৰ পৰা, সেয়েহে 3 লাখ আছিলে কিমান 3,21,855 টকা আছিলে। যিহেতু আমি এতিয়া 3,04,000 টকা আমি চেক যোগেই হওক বেংকৰ পৰা উঠোৱাই হওক আমি দিয়া হৈছে, সেয়েহে কিমান থাকিলে 17,855 টকা থাকিলে। দেখিছেনে আপোনালোকে? সেই নেক্সট মাহৰ যেতিয়া আপোনালোকে পাছবুক যেতিয়া আপটুডেট কৰিব, এই মাহত আপোনালোকৰ বেংকত জমা ইমানটোৱেইটো ওলাব। পাছবুকখন জেক্স কৰি চালে যেতিয়া আপোনালোকে আপটুডেট কৰি চাব সেইখনত আপোনালোকৰ একে এমাউণ্ট ওলাই যাব। সেয়েহে আপোনালোকে সঠিক আৰু শুদ্ধকৈ যদি কেছবুকখন বনাবলৈ হয় তেতিয়াহ'লে আপোনালোকে সেই সকলোখিনি তথ্য প্ৰতি মাহে মাহে আপোনালোকে আপটুডেট কৰিব আৰু জমা খৰচৰ টকাখিনি আপোনালোকে শুদ্ধ আৰু সঠিককৈ লিখি ৰাখিব। তেতিয়া আপোনালোকৰ কেছবুকখন বনাবলৈ সুবিধা হয়। এতিয়া আপোনালোকক কওঁ যে এই CRF পুঁজিটো হৈছে কমিউনিটি ইনভেষ্টমেণ্ট ফাণ্ড। সেই ফাণ্ডৰ টকাটো আমি CLFৰ পৰাই টকাটো আমাৰ গ্ৰাম্য সংগঠনলৈ সোমাই, সেই গ্ৰাম্য সংগঠনে আমি গোটসমূহক দিয়া হয়। গোটসমূহক যেতিয়া আমি পইচাটো দিয়া হয় তেতিয়া আমাৰ ইণ্টাৰেষ্টটো কিমান হয়, 75 পইচা ইণ্টাৰেষ্টত আমি গ্ৰাম্য সংগঠনলৈ দিওঁ আৰু লগত এখন চিডুল দিওঁ। চিডুলখন আপোনালোকে বুজি পাইছে নিশ্চয়। মূলধন কিমান দিব লাগিব, সুদ কিমান দিব লাগিব বা কেইবছৰলৈ দিয়া হৈছে, এবছৰলৈ দিয়া হৈছে নে 2 বছৰলৈ দিয়া হৈছে, সেই সকলোখিনি সেই এবছৰৰ কাৰণে হওক 2 বছৰৰ কাৰণে হওক এখন চিডুল দিয়া হয়। সেই চিডুলৰ মতে প্ৰতি মাহে প্ৰতিটো গোটেই আহি গ্ৰাম্য সংগঠনত সেই টকাখিনি আদায় দিয়ে। আৰু আপোনালোকে নিশ্চয় জানে গ্ৰাম্য সংগঠনত সেই টকাখিনি কেতিয়াও ৰৈ নাথাকে। সেই টকাখিনি আকৌ মণ্ডল সংগঠনলৈ টকাখিনি ঘূৰাই দিব লাগে। সেয়েহে গ্ৰাম্য সংগঠনৰ পৰা আমি 75 পইচাকৈ গোটসমূহে আমাক পইচাটো গ্ৰাম্য সংগঠনত ঘূৰাই দিয়ে আৰু গ্ৰাম্য সংগঠনে মণ্ডল সংগঠনত 50 পইচা ইণ্টাৰেষ্টত যিমানটো টকা হয় মণ্ডল সংগঠনৰ পৰাও তেনেকৈ চিডুল এখন দিয়ে আৰু সেইমতে আমি এবছৰৰ ভিতৰত বা 2 বছৰৰ ভিতৰত, 2 বছৰটো নহয় বাৰু, এবছৰৰ ভিতৰত আমি টকাখিনি আদায় দিব লাগে। সেই আদায় দিয়া টকাখিনি আমি চেক যোগেই যায় গ্ৰাম্য সংগঠনলৈ, মণ্ডল সংগঠনলৈ আমি চেক যোগেই টকাখিনি ৰিটাৰ্ণ কৰিব লাগে।
আপোনালোকে হয়তো সবিশেষ বুজি পালে। তাৰ পিছতো যেনেধৰণে আপোনালোকে দুৰ্যোগ প্ৰশমন পুঁজি বুলি দুৰ্যোগ ভেনাৰেবল ৰিডাকশ্যন ফাণ্ড বুলি এটা ফাণ্ডৰ টকা আহে। সেই টকাখিনিও আমি কেছ বহীখন বনাওঁতে তেনেকৈ বেংকৰ ঘৰতে টকাখিনি সোমায় আৰু আমি এনেধৰণে চেক যোগে গোটসমূহৰ সদস্যাসকলক দিয়া হয়। সেই টকাখিনি আমি গোটৰ সদস্যা এগৰাকী দিয়া হয়, যিহেতু 10,000কৈ দিয়া হয়, বা যদি অতি দুৰ্যোগ হয় তেখেতসকলে যদি সকলো বিচাৰ বিবেচনা কৰি সভাৰ সৰ্বসন্মতিক্ৰমে তেখেতসকলৰ পৰা আমি ঋণ নোলোৱাকৈ সুত নোলোৱাকৈ তেখেতসকলৰ মূলধনটো এবছৰৰ মূৰত আদায় দিলেও হয়। আৰু আমি তেখেতসকলৰ যিখিনি চেক যোগে দিয়া হয় সকলো আমি এনেধৰণে লিপিবদ্ধ কৰি ৰাখোঁ আৰু প্ৰতিবেদনতো আমি তেনেধৰণে লিপিবদ্ধ কৰি ৰাখোঁ। আৰু যিখিনি সেই দুৰ্যোগ প্ৰশমন নিধিৰ যিটো টকা সেইটো আমি এটকা সুদত দিয়া হয় আৰু এটকা সুদত তেখেতসকলে গ্ৰাম্য সংগঠনত আদায় দিব লাগে। মূলধন যিহেতু কম সেয়েহে এটকা সুদত তেখেতসকলে এবছৰৰ মূৰত মাহে মাহে দি এবছৰত শেষ কৰি দিয়ে। সেয়েহে আজি মই প্ৰথমৰ পৰা কেছ বহীখন বনালোঁ, আপোনালোকে নিশ্চয় ভালেই পাব। কিবা যদি সুধিবলগীয়া থাকে আপোনালোকে মোক কমেণ্টতে জনাব। আৰু যদি চাই ভাল পাইছে আপোনালোকে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব, ছাবস্ক্ৰাইব কৰিব, যাতে মোৰ নতুন নতুন ভিডিঅ'সমূহ আপোনালোকে পাই থাকে। ধন্যবাদ।